যদি মই আপোনালোকক কওঁ ৰাতিৰ আকাশত দেখা তৰাটো এটা মৃত তৰা, যদি মই কওঁ ৰাতি আপুনি দেখা তৰাটো তাত নাই, যদি মই কওঁ আপুনি অতীতত জীয়াই আছে, এনেকুৱা কিছুমান এমেজিং ফেক্টছ লৈ আজিৰ এই ভিডিঅ'। আপোনালোকে সকলোৱে জানে যে লাইট প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ ট্ৰেভেল কৰে। যিহেতু সূৰ্যৰ পৰা পৃথিৱীলৈ লাইট আহিবলৈ 8 মিনিট 20 ছেকেণ্ড সময় লাগে। অৰ্থাৎ আমি যদি 5:08 সূৰ্যটো অস্ত যোৱা দেখোঁ, আচলতে সূৰ্যটো 5 বজাতেই অস্ত হয়। যিহেতু টাইম ট্ৰেভেল কৰোঁতে সময় লাগে, সেয়া সূৰ্যৰ পৰা পৃথিৱীলৈ 8 মিনিট। গতিকে আমি 8 মিনিটৰ আগৰ সূৰ্যটোহে দেখোঁ। এটা এক্সাম্পল দিওঁ, ধৰা যদি মংগল গ্ৰহৰ পৰা আপোনাৰ বন্ধু এজনে হাই কয়, তেতিয়াহ'লে আপুনি 3 মিনিট পিছতহে দেখা পাব। আৰু যদি ৰাতি দূৰবীণেৰে আপুনি মংগল গ্ৰহটো লাইভ চায়, তেতিয়াহ'লেও সেইটো লাইভ নহয়, আচলতে 3 মিনিট আগৰ বস্তুটোহে আপুনি দেখিছে। এটা যদি ইণ্টাৰেষ্টিং এক্সাম্পল দিবলৈ যাওঁ, ধৰা 66 লাখ লাইট ইয়েৰৰ দূৰত কোনোবা এটা আনন'ন প্লেনেটত আমাৰ দৰে বা তাতকৈ বহুত বেছি এডভান্স জীৱ থাকে। যদি এটা বহুত বেছি পাৱাৰফুল টেলিস্কোপেৰে তেওঁলোকে আপোনাক অৰ্থাৎ পৃথিৱীলৈ চায়, তেতিয়াহ'লে তেওঁলোকে আচলতে ডাইনাছৰকহে দেখিব। কিয়নো সেই আনন'ন প্লেনেটটো লাইট পৃথিৱীলৈ আহোঁতে 66 লাখ বছৰ লাগিব। গতিকে যদি বৰ্তমান সময়তো তেওঁলোকে পৃথিৱীলৈ চায়, তেওঁলোকে আচলতে ডাইনাছৰহে দেখিব। কিন্তু পৃথিৱীত বৰ্তমান আমিহে জীয়াই আছোঁ, য'ত নেকি বৰ্তমান সময়ত ডাইনছৰৰ কোনো অস্তিত্বই নাই। ঠিক তেনেদৰে ৰাতিৰ আকাশত দেখা তৰাবোৰ আচলতে তাত নায়েই। হ'ব পাৰে সেইবোৰ কেতিয়াবা মৰিছে। সেইবোৰ আমাৰ পৰা বিলিয়ন লাইট ইয়াৰ দূৰৰ তৰা। সেইবাবে আজিৰ পৰা বিলিয়ন বছৰ আগত যিবোৰ আছিল, সেইবোৰ আমি এতিয়াহে দেখিছোঁ। লাইট তালৈ পাওঁতে পাওঁতে ইমান সময় লাগিছে। গতিকে বিলিয়ন বছৰ আগৰ পুৰণি বস্তুবোৰ আমি এতিয়াহে দেখি আছোঁ, অৰ্থাৎ আমি পাষ্টৰ তৰাবোৰহে দেখি আছোঁ। বৰ্তমান সময়ত তাত কি হ'ব বা কি হৈ আছে তাক কোনেও নাজানে। যিবোৰ আপুনি বা মই আকাশত দেখোঁ, সেইবোৰ 1 ছেকেণ্ড হ'লেও পাষ্টৰ। যেনেদৰে আমি আকাশত দেখা মুন বা চন্দ্ৰমাটো 1.3 ছেকেণ্ড আগৰ। এইবোৰ কোনো কাল্পনিক কথা নহয়, এইবোৰ সকলো চাইণ্টিফিকেলি ট্ৰু। ধৰা যদি দিনৰ ভাগত কেতিয়াবা আমাৰ সূৰ্যটো কোনো আনন'ন ৰিজনৰ বাবে নোহোৱা হৈ গ'ল, ধৰা কোনোবা এডভান্স বহিঃজগতৰ প্ৰাণীয়ে আমাৰ ছ'লাৰ ছিষ্টেমৰ পৰা সূৰ্যটো চুৰি কৰি লৈ গ'ল, তেতিয়াও আমি 8 মিনিটলৈকে সূৰ্যটো দেখিয়ে থাকিম। ৰাতিপুৱা আৰু সন্ধিয়া লাইভ সূৰ্যটো দেখিও আমি লাইভ সূৰ্যটো দেখা নাপাওঁ। কিমান আচৰিত কথা হয়নে? According to a new shock study, we are living in 80 millisecond past. অৰ্থাৎ আমি 80 মিলিছেকেণ্ড অতীতত জীয়াই আছোঁ। আৰু এটা ইণ্টাৰেষ্টিং ফেক্টছ কওঁ, ধৰা ছায়েন্স ইমানেই আগবাঢ়িছে যে প্ৰায় লাইটৰ স্পীডৰ আশে পাশে ট্ৰেভেল কৰিব পৰা কোনোবা এডভান্স স্পেচ ক্ৰাফ্ট এখনৰ নিৰ্মাণ কৰিলে। ধৰা আপোনাৰ কোনোবা এজন বন্ধুক সেই স্পেচ ক্ৰাফ্টখনত মহাকাশলৈ পঠিয়ালে, কিন্তু আচৰিতভাৱে যেতিয়া আপোনাৰ বন্ধুজন 1 বছৰৰ পিছত পুনৰ পৃথিৱীলৈ ঘূৰি আহিল, তেতিয়া তেওঁ দেখিলে যে পৃথিৱীত চোন বহু বছৰ পাৰ হৈ গ'ল। সেই ঠাই য'ত কেতিয়াবা আপুনি আৰু আপোনাৰ বন্ধুৱে আড্ডা মাৰিছিল, সেই ঠাইখনৰ কোনো চিন চাপ নাই। কিন্তু আপোনাৰ বন্ধুৱে মাত্ৰ 1 বছৰে অনুভৱ কৰিছে। ইয়াৰ কাৰণ হ'ল লাইটৰ স্পীডত ট্ৰেভেল কৰাৰ বাবে আপোনাৰ বন্ধুৰ কাৰণে সময় প্ৰায় ৰৈ গৈছিল। মহাকাশযাত্ৰীসকলে যেতিয়া স্পেচলৈ ট্ৰেভেল কৰে, তেওঁলোকৰ স্পীড ইমানেই বেছি হয় যে ঘড়ী কাটা প্ৰায় ৰৈ যায়।